উল্লাস চাওতে চাওতে আহি পালে মুছলমান সকলৰ পবিত্ৰ ৰমজান মাহ। চাওতে চাওতে ওচৰ চাপিছে পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ দিন। আহি পালে মুছলমান সকলৰ পবিত্ৰ মাহ তথা বৰকতৰ মাহ পবিত্ৰ ৰমজান মাহ। বিশ্বৰ প্ৰতিগৰাকী মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে আহি পালে বৰকতৰ মাহ ৰমজান মাহ। খবৰটো শুনি এগৰাকী মুছলমান হিচাপে যদি সুখী আছে তেন্তে এটা শ্বেয়াৰ কৰি দিয়ক। এগৰাকী মুছলমান হিচাপে ভিডিঅ'টো শ্বেয়াৰ কৰি গোটেই বিশ্বজুৰি বিয়পাই দিয়ক। মাশাআল্লাহ, চাওতে চাওতে আহি পালে মুছলমান সকলৰ পবিত্ৰ ৰমজান মাহ। মাজত মাথো কেইটামান দিন বাকী আছে। সম্পূৰ্ণ এমাহ মুছলমানসকলে ৰোজা ৰাখি পালন কৰিব ৰমজান মাহ। ৰমজান মাহ হৈছে মুছলমান সকলৰ পবিত্ৰ তথা বৰকতৰ মাহ। মাজত মাথো বাকী আছে এসপ্তাহ। ইয়াৰ পিছত আৰম্ভ হ'ব পুণ্য তথা বৰকতৰ মাহ ৰমজান মাহ। এই মাহত ইছলাম ধৰ্মাৱলম্বী লোকে বেছিকৈ আল্লাহৰ ইবাদত কৰে, কিয়নো আল্লাহে এই মাহত পাপৰ পৰা মানুহক পৰিত্ৰাণ দিয়ে। এই মাহত কোৰাণ শ্বৰীফ নাজিল হৈছিল। এই মাহত কোৰাণৰ এটা শব্দ পঢ়িলে আন মাহতকৈ 70 গুণ সওৱাব বেছি পোৱা যায়। এই মাহটোক বিশ্বৰ সকলো মুছলমানে অতি পবিত্ৰ মাহ বুলি গণ্য কৰে। ৰোজা ৰাখিলে কি লাভ হয় চাওক সম্পূৰ্ণ প্ৰতিবেদন। ৰোজা ৰাখিলে ওজন কমৰ লগতে স্বাস্থ্যৰ উন্নতি সাধন কৰে আৰু বিভিন্ন ৰোগৰ পৰা মুক্ত কৰে। ৰোজা ৰাখি আল্লাহৰ ইবাদত কৰিলেহে আল্লাহক পোৱাৰ আশা থাকে। আল্লাহে এই মাহত লাখ লাখ মানুহক ক্ষমা কৰি দিয়ে। আপুনি যদি ক্ষমা বিচাৰিছে তেন্তে এই মাহত বেছিকৈ ইবাদত কৰক। ৰোজা ৰাখিলে মনৰ পৰা বেয়া চিন্তাধাৰা দূৰ হয় আৰু মনৰ শক্তি বৃদ্ধি পায়। 30 দিন উপবাসে থাকি ইয়াৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ঈদ উল ফিতৰ। ঈদত মুছলমান লোকসকলে দুখীয়া দৰিদ্ৰৰ হিংসা বিদ্বেষ পাহৰি একত্ৰিত হৈ নামাজ পঢ়ে। ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب رب اجعلني مقيم الصلاة وأعطنا ولا تحرمنا وعافنا ولا وآثرنا ولا تؤثر علينا اللهم أرضنا عنك وارض عنا اللهم إنا نسألك فعل الخيرات اللهم إنا نسألك فعل الخيرات وترك المنكرات وحب المساكين وأن تغفر لنا وترحمنا